Welcome back to my channel. মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা আকৌ ট্ৰেভেলিং ভ্লগ। আজি আচলতে মই গুৱাহাটীত আছোঁ বুলি আপোনালোকে গম পাইছেই চাগে মোৰ যোৱাটো ভ্লগ দেখি। গতিকে আজি অকণ মাহঁতৰ লগত ওলাই যাম বুলি ভাবিছোঁ আৰু লগতো আপোনালোককো লৈ যাম। তেনেহ'লে মোৰ লগত ব'লক। মই এতিয়া গা ধুই আহিলোঁ। গা ধুই আহি কাপোৰ পিন্ধিবলৈ বাকী আছে, বাকী ইয়েৰিংছটো পিন্ধিলোঁ আৰু অলপমান ৰেডি হৈছোঁ। তাৰপিছত কাপোৰটো পিন্ধিম, তাৰপিছত যামগৈ আৰু। মোৰ মানে চবেই কৈ থাকে যে মোৰ ওলোৱা সদায় দেৰি হয়, গতিকে মই আজি প্ৰথমতেই অকণকৈ ওলাবলৈ ষ্টাৰ্ট কৰিছোঁ। লগতে আমি ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ। আমি ক'ত যাম বুলি কৈছিলোঁ এইটো অকণমান দেৰিকৈ জনাম। আজি বতৰটো ৰ'দো নাই বৰষুণো নাই, মানে মাজতে আৰু বৰ্তমানলৈকে মাজতে। আগলৈ গৈ থাকোঁতেনে ৰাস্তাত কেনেকুৱা বতৰ দেখুৱাই নাজানো আৰু। এয়া মোৰ দেউতা আৰু মোৰ মানুহজনকতো ধৰিব পাৰিছে চাগে, আগৰবোৰ ভিডিঅ'ত দেখিছে অকণকৈ। আৰু লগত ভাইটি আছে, মা আছে আৰু খুৰা এজন আহিছে আৰু টিকলিটো আছে, আমাৰ টিকলাজনী। আমি গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আজি ইণ্টাৰেষ্টিং হ'ব যেন পাইছোঁ, মানে মোৰ কাৰণে। আপোনালোকৰ কাৰণে কেনেকুৱা হয় নাজানো। আমি এতিয়া পালোহি জালুকবাৰী পালোঁ। জালুকবাৰী ফ্লাইঅভাৰখন এইখন পাইছোঁহি। এটা সঁচা কথা ক'বলৈ গ'লে মই আজি প্ৰথমবাৰ মানে বিয়াৰ পিছত আৰু এইফালে আহিছোঁ। আৰু এয়া হৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিস্থল। চিনি পাইছে চাগে। ইয়াতে চাকি জ্বলি থাকে বোলে, কৈছে চাকি জ্বলি থাকে এনি টাইম। খুৰাই কৈছে দেই, মই আহি পোৱা নাই আজিলৈকে। এতিয়া আমি আহি পালোহি ধাৰাপুৰ। ইয়াৰ পিছৰ পৰা মই ৰাস্তাবোৰ চিনি নাপাওঁ দেই। আমি গুগল মেপৰ সহায়তহে গৈ আছোঁ। এয়া এইজনী চাওকচোন কি কৰি আছে। এই যে ৰাস্তাটো দেখিছে, এইফালে মানে এইফালেদি এয়াৰপৰ্টলৈ যোৱা ৰাস্তা হয় এইটো। আৰু আমি গৈ আছোঁ। এয়া গণেশ বাবাক দেখিলোঁ নহয়। আমাৰ যাত্ৰা আজি ভাল হ'ব যেন পাইছোঁ দেই। আৰু আকাশখনলৈ মন কৰিছেনে? মই বস্তু এটা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মানে আমি এয়াৰপৰ্টৰ ওচৰত আছোঁ যিহেতু এৰোপ্লেনটো দেখা পামেই নহয় জানো। অকণমান আপোনালোককো দেখাই দিলোঁ। আৰু মই এইফালৰ ৰাস্তাবিলাকৰ নাম নাজানো দেই, কোন মানে কি ঠাই পাইছোঁ। আমি গুগল মেপৰ সহায়তহে গৈ আছোঁ। আৰু প্ৰথমবাৰ আহিছোঁ যিহেতু এই ধাননি পথাৰখনলৈ মন কৰকচোন, ইমান ধুনীয়া লাগিছে পথাৰখন দেখি। এতিয়া কাতিমহীয়া পথাৰ হয়। লগতে আমাৰ বাইদেউক চাওকচোন কি কৰি আছে। এইখিনি ঠাইত এনেকুৱা লাগিছে মোৰ যেন আমি গৈ দুকপিমান ফটোকে উঠি লওঁ নেকি, কিন্তু নাই, নহ'ব বুজিছে। আৰু ৰাস্তাটো সৰু, ইয়াত গাড়ী ৰখাই ফটো উঠিব লাগিলে হ'ল আৰু মানুহৰ পৰা গালি শুনিব লাগিব আৰু উপায় নাই। বাগান পালোঁ তেতিয়া চাহ বাগান আমি পাবলৈ আৰু 10 মিনিটমান লাগিব ন? 5 মিনিটমান লাগিব। আমি এতিয়া ক'ত পালোঁ? চান্দুবি পাবলৈ আমাৰ আৰু 8 কিলোমিটাৰমান বাকী আছে। এয়া চাওকচোন, গোটেই চাহ বাগানীয়া মাজত দুইফালে আমি এইটো পলি। এনেকৈ চিঙে ন? ঐ এনেকৈ চিঙে ন? চাইছোঁহে। ইয়াত আমি চবেই ফটো মৰাত বিজি হৈ গৈছোঁ। মই অকণ ভিডিঅ' কৰি দেখাই লৈছোঁ আপোনালোকক। ইয়াত মাৰা কেইকপিমান ফটো মই আপোনালোকক এড কৰি দিম। মই ভিডিঅ'টোৰ জৰিয়তে চাই চাবচোন কেনেকুৱা লাগে জনাব। ইয়াত আমি 3জনে উঠিছোঁ। তাৰপাছত মা দেউতা ভাইটিহঁতৰ লগতো উঠিলোঁ। আৰু আছে ফটো, গোটেইখিনি দিয়া নাই, কেইকপিমান দেখালোঁ আপোনালোকক। এতিয়া ফটো উঠি লৈ আকৌ গৈ আছোঁ। এতিয়া আকৌ এটা হাতী দেখিলোঁ। এইটো হাতী চাওকচোন, ফটো উঠি আছে হাতীৰ লগত। মোৰ কিন্তু খা নাই দেই হাতীৰ লগত ফটো উঠিবলৈ। এইখিনি ফৰেষ্ট এৰিয়া হয়, ইয়াতেতো ফটো উঠিব নোৱাৰোঁ ফৰেষ্ট এৰিয়াত।
নুঠোৱা আৰু একেবাৰে তাত গৈয়ে ফটো উঠিম, ভিডিঅ' কৰিম আৰু আপোনালোককো দেখাম। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আমি চান্দুবিলৈ যোৱা ৰাস্তাটো, ফাইনেল ৰাস্তাটো মানে আহি পালোহি। এতিয়া গৈ আছোঁ। আমি গৈ আছোঁ এতিয়া। এটা বস্তু মন কৰিছেনে ইয়াৰ মানুহবিলাকৰ প্ৰত্যেকৰে ঘৰৰ আগত একোটা ডাষ্টবিন আছে, মানে টিঙেৰে তেওঁলোকে বনাই লৈছে, য'ত লিখা আছে ইউজ মি বুলি। মানে তেওঁলোকে লেতেৰা বস্তুখিনি য'তে ত'তে নেপেলায়, এটা নিৰ্দিষ্ট ঠাইতহে পেলায়, নহয় জানো? আৰু আমিও তেনেকুৱাই কৰিব লাগে। বাৰু গৈ থাকোঁচোন আগলৈ আৰু। আমি আহি পালোহি। ইয়াত বহুত মানুহ দেখিছোঁ, মানে আজি যিহেতু আমি দশমীৰ দিনা আহিছোঁ, আমি আহি পালোঁ। এতিয়া খোৱাৰ বাবে আমি এইখিনিত একো খোৱাৰ ব্যৱস্থা নাই। সেইফালে নদী পাৰ হৈ যাব লাগিব, সেইফালে আছে। আপোনালোকে চাগে ভাবিছে যে মই আহিয়ে খোৱাৰ কথাকে কৈছোঁ, কিন্তু কিয় কৈছোঁ জানেনে? মোৰ বহুত ভোক লাগিছে আৰু এইটো পাৰে নহয়, এনেকুৱা খাব পৰা ব্যৱস্থা নাই, গতিকে সেইটো পাৰে গৈহে খাবগৈ লাগিব। আৰু তাৰ বাবে এই বিলখন পাৰ হ'ব লাগিব। মোক জোকাই আছে দেই, মই খাওঁ কৰি আছোঁ কাৰণে, মানে ভোক লাগিছে মোৰ। আৰু আমাৰ টিকলিজনীয়ে বহুত এনজয় কৰিছে ইয়াত আহি। এতিয়া আমি নাৱত যাব লাগিব, তাৰ বাবে টিকেট কাটিবলৈ গৈছে ভাইটি আৰু দেউতাই। টিকেটৰ পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে। আৰু সেইফালে বহুত ৰিজৰ্ট আছে বুলি শুনিছোঁ, বহুত কেইখন। মই তাত গৈ দেখাম আৰু পৰিৱেশটো অকণ দেখাই দিছোঁ আপোনালোকক। চাওকচোন ইমান ধুনীয়া পৰিৱেশটো, বৰ ধুনীয়া। চাৰিওফালে গছ গছনিৰে ভৰপূৰ, লগতে পাহাৰ। আমি এতিয়া নাৱত উঠিলোঁ দেই। ভয়ে ভয়ে মই ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিছোঁ। চাই থাককচোন। এই বিলখনৰ এটা কাহিনী আছে, আপোনালোকে গম পায়ে চাগে। এই বিলখন উৎপত্তি হৈছিলে ভূমিকম্পৰ ফলত। কিমান চনত হৈছিলে মই এইটো সঠিককৈ ক'ব নোৱাৰিম, কিন্তু বহুত ডাঙৰ ভূমিকম্প হৈছিলে, যাৰ ফলত ইমান ডাঙৰ বিল এখন হৈ গ'ল ন, আৰু এটা ধুনীয়া পৰ্যটন থলীও হৈ গ'ল আমাৰ কাৰণে, নহয় জানো? আহি বিলখনৰ মাজভাগ পালোহি। ভয়ে ভয়ে আৰু অকণ ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। একেবাৰে সেইটো পাৰে গৈ লগ পাম আৰু চাই থাককচোন। আমি নাৱৰ পৰা নামিলোঁ। এতিয়া গৈ আছোঁ প্ৰথমখন ৰিজৰ্টৰ ফালে। তাত গৈ দেখাম। পৰিৱেশটো বাহিৰৰ পৰা ধুনীয়া যেনে পাইছোঁ, ভিতৰৰ ফালে গৈ দেখাম ক'ত কি আছে বাৰু। ব'লকচোন তেনেহ'লে সোমাই যাওঁ। এই গেটখনেৰে সোমাই আহি অকণ বহি ল'লোঁ গছৰ তলত। ধুনীয়া বেঞ্চি নিচিনা ছিষ্টেম আছিলে বহি ল'লোঁ অকণ। আৰু পৰিৱেশটো দেখাইছোঁ। এয়া টেণ্ট হয়, টেণ্টৰ ভিতৰতো মানুহ থাকিব পাৰে, মানে ৰাতি থাকিব পাৰে। আৰু লগতে জুপুৰি ঘৰো আছে কেইটামান, আৰু মানুহ আছে, বহুখিনিয়ে মানুহ আছে দেই। আৰু আমাৰ এইজনীয়ে এইফালে অকণমান খেলে বোলে, তাকে খেলাবলৈ আনিছে। আৰু মাহঁত গৈছে খোৱা অৰ্ডাৰ দিবলৈ। খানা পাওঁ নে নাপাওঁ নাজানো, কাৰণ মানুহ বহুত দেখিলোঁ, আৰু প্ৰায়ভাগ মানুহ খাই আছে আৰু ৰখিও আছে কিছুমানে। বুফে ছিষ্টেম নেকি হয়তো। বাৰু দেখা যাওক কি হয়, চাই থাকক তেনেহ'লে। এইজোপা হৈছে কপৌ ফুলৰ গছ, চাওকচোন। আমি প্ৰথমখন ৰিজৰ্টত নাপালোঁ খোৱা বস্তু, মানে সিহঁতে আৰু ছাৰ্ভিচ দিব নোৱাৰোঁ বুলি কৈছে। সিহঁতৰ অলৰেডি বহুত কাষ্টমাৰ হৈ গৈছে বুলি ক'লে। আৰু অলপমান আগলৈ এখন থাকা বুলি কৈছে, তালৈকে গৈ আছোঁ। পাহাৰীয়া ৰাস্তাবোৰ, মানে বেকা তেৰা ৰাস্তা, খোজকাঢ়ি ভাগৰ লাগি গৈছে। ব'লকচোন চাওঁ। নেক্সট ৰিজৰ্টখন পালোঁহি, বহুত বিচাৰিলোঁ কিন্তু। এতিয়া খোৱাটো অৰ্ডাৰ দিয়া হ'ল, আধা ঘণ্টামান পিছত দিবহি। এতিয়া আপোনালোকক ইয়াৰে এটা বস্তু দেখাম মই। আহকচোন, এইজনীক চাওকচোন কেনেকৈ আছে। এয়া চাওক, এয়া চাওকচোন, এইটো এটা কটেজ হয়। ইয়াত আমি ৰাতি, মানে আপোনালোক আহিলে, আমি যিহেতু ৰাতি নাথাকোঁ বাৰু, আমি যামগৈ। ইয়াত আপোনালোকে ষ্টে' কৰিব পাৰিব আহিলে। ধুনীয়া হয় ঘৰটো, কেঁচা ঘৰ এনেকুৱা, মানে ভাল লাগিব আৰু ৰাতি থাকিলে মানে এনেকুৱা ঘৰত ভাল লাগিব। আৰু এইফালে চাওক, ইমান ধুনীয়া পৰিৱেশ দেখিছে। এইখন মানে এখন বাৰেণ্ডা। ৰাতিপুৱা ইয়াতে যেতিয়া ষ্টে' কৰিব, ৰাতিপুৱা ইয়াতে শুই উঠি ধুনীয়াকৈ নাজাৰা চাব পাৰিব। চাওকচোন ইমান ধুনীয়া। মোৰ মুখখন ইগন'ৰ কৰিব দেই। খোজ কাঢ়ি হোটেল মানে বিচাৰি এনেকুৱা হৈ গ'ল অৱস্থা মুখখন ইগন'ৰ কৰিব। বাকী এয়া চাওক।
পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। এখন হয়তো খিৰিকী চাগে, খিৰিকী চিষ্টেম হ'ব। এখন এনেকুৱা জপাই থৈ দিয়া। এইটো এটা আপেলৰ আকৃতিৰ মানে বনাইছে। এইটো চাওক, ভাল লাগিছে দেখিবলৈ ন? ধুনীয়া লাগিছে পৰিৱেশটো চাওক, পৰিৱেশটো চাওক, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব। কিন্তু এটা কথা কি জানেনে, ইয়াতে নাৱৰ পৰা নামি সন্মুখতে মানে যিটো হেৰি আছে, ৰিজৰ্টে হ'ব চাগে আছে, তাতো খোৱা থকা গোটেইখিনি সুবিধাই আছে বাৰু। সৰু ল'ৰা ছোৱালী আহিলে পাৰ্ক আছে আৰু টেণ্টো আছে তাতে দেই। তাৰপাছত কটেজো আছে। কটেজবিলাক এইটোৰ নিচিনা নহয়, এইটো মানে চাংঘৰ টাইপ হয়। এই কটেজটো চাংঘৰ টাইপ, এইটো চাংঘৰ নিচিনা নহয়। ৰবা মামা, তাত কিন্তু আহিলে আপোনালোকে বুক কৰি আহিব লাগিব। তাত আমি নাপালো কাৰণে ঘূৰি 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 লাষ্টত এইটো পালো। আৰু এইটো যে আছে আপোনালোকে গমেই নাপাব, মানে মানুহৰ ঘৰৰ চোতালেদি আহি পেলাইহে আমি মানে পাইছো। বহুত মানুহ সোধাৰ পাছত আমি এইটো বিচাৰি পাইছো। চাওকচোন ইমান ধুনীয়া, ধুনীয়া ন? ভাল লাগিছে। আমি খোৱা হ'ল, খাই বৈ এতিয়া ওলাই আহিছো। খোৱাখিনি মই ভিডিঅ' কৰা নহ'ল, মানে ফোনটোত চাৰ্জ নাছিলে। এতিয়া মাৰ ফোনটোত অলপ ভিডিঅ' কৰিবলৈ লৈছোঁ। সেইটো পাৰিলে যাম, উঠিম আৰু নাৱত অকণমান দেখাই লৈছোঁ। এয়া আমাৰ নাও চলিবলৈ ষ্টাৰ্ট হৈ গ'ল। এইবাৰ আমাক বেলেগ এটা ছাইডেৰে লৈ যাব বোলে, মানে নাৱৰীয়াজনে কৈছে। ভাইটিয়ে মানে নিবলৈ ক'লে, তাৰ উঠিবলৈ মন গৈছে। চাই থাককচোন। মোক তাই সুধি আছে, এতিয়া তুমি ভয় কৰা নাই? আগতে ভয় কৰিছিলোঁ বুলি তাই গম পাইছে মানে। তাই কিন্তু অলপো ভয় কৰা নাই। লাহে লাহে বেলিটো ডুব যাবলৈ ধৰিছে। ইমান ধুনীয়া লাগিছে। আমাৰ ছাৰে আজি নদীখন চাফা কৰি পেলাব চাগে নাৱত উঠি উঠিয়ে। আমি এতিয়া পাৰ পামগৈ। পাৰত গৈ ফটো একপি উঠিছিলোঁ, মই আপোনালোকক দেখাম দেই কেনেকুৱা হৈছে ক'ব। এতিয়া আমি খাবলৈ আহিছোঁ পুৰা মাংস। এয়া অকল চিকেন নাপালোঁ, চৰি, আমি পালোঁ অকল পৰ্ক পালোঁ। তেওঁ পুৰি দি আছে, ভাইটি আৰু মই খাবলৈ বহিছোঁ। মানে লৈ যাম, গাড়ীত খাম আৰু এই বটল কেইটালৈ চাওকচোন, চিনি পাইছেনে? এয়া সাজ বুলি কয়। আমি নাখাওঁ দেই, আকৌ নাভাবিব যে আমি লৈছোঁ বুলি। দোকানখনত দেখিছোঁ কাৰণে আপোনালোককো অকণ ভিডিঅ' কৰি দেখাই দিলোঁ। চাওকচোন তেওঁ মাংসখিনি আমাক কেনেকৈ বনাই দিছে, পুৰাৰ পাছত কেনেকৈ কি কৰি বনাই দিছে, দেখিয়ে ভাল লাগি গৈছে। আৰু কলপাতত দিছে, চাই থাককচোন। আনফালে মায়ে কি লৈছে জানে? কাচকল সস্তাতে পালে বোলে, লৈ লৈছে। ফাইনেলি আহি গাড়ীত বহিলোঁ। এতিয়া আন্ধাৰেই হ'লগৈ। আমি একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাম। এতিয়া ভিডিঅ' নকৰোঁ, মই মাৰ ফোনৰ পৰাই ভিডিঅ' কৰি আছিলোঁ। আমি ঘৰ আহি জাষ্ট পালোহি। এতিয়া অকণ ফ্ৰেছ হৈ লওঁ, গা চা ধুই লওঁ, তাৰপাছত আপোনালোকৰ লগত আকৌ কথা পাতিম। আহোঁতে মানে কি ক'ম, এনেকুৱা গা বেয়া লাগিলে, মূৰৰ বিষত মানে থাকিব নোৱাৰা হৈ গৈছোঁ। এতিয়া অকণমান ফ্ৰেছ হৈ গ'লে চাহ তাহ খাই দিলে ভাল পাম। তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম। গা ধুই চাহ খালোঁ, চাহ খাই এতিয়া আজৰি হৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ মই। আচলতে কি হ'ল, আমি মানে খোৱা ঠাই বিচাৰি চাৰে তিনিটা নহয়, 3:15 হৈ গ'ল। সেইখিনি সময়ততো আমি খাবই লাগে ন, নৰ্মেল সেইখিনি সময়তে আমি ভাত খাওঁ, দুপৰীয়া নহয় জানো। আৰু আমি ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ, ইমান একো চাহ খাই ওলাই গৈছিলোঁ। আৰু আমাৰ তাত যোৱা প্লেনটোও মানে হঠাৎ হোৱা প্লেনৰ নিচিনা হ'ল। তো একো মানে খোৱা ভালকৈ হোৱা নাই, ভাত ৰুটি এনেকুৱা ধৰণৰ একো খোৱা নাই।
খালি চাহ খালোঁ, চাহ খাই যোৱা হ'ল আৰু ৰাস্তাত চিপছ কোল্ড ড্ৰিংকছ এনেকুৱা কিবা কিবি খোৱা হৈছে, হ'লেও আৰু ভাতৰ সমান নহয়। বাৰু যিয়ে নহওক আজি চানডুবি গৈ বহুত ভাল লাগিলে। বেছি ইনজয় কৰিলে আমাৰ টিকলিজনীয়ে, তাই বহুত ভাল পাইছে, নাৱত উঠিছে প্ৰথমবাৰৰ বাবে। মই আগত উঠিছিলোঁ, হয়তো বহুত সৰু থাকোঁতে উঠিছিলোঁ, তথাপিও মোৰো বহুত ভাল লাগিলে। প্ৰথমবাৰ ভয় লাগিছিলে, তাৰ পাছত ভাল লাগিছে। আৰু আপোনালোকে যাব পাৰে তাতে, মানে যিসকলে গৈছে তেওঁলোকেতো গম পাবই কেনেকুৱা লাগে তাত গৈ। আৰু যিসকলে এতিয়ালৈকে যোৱা নাই তেওঁলোকে এবাৰ গৈ চাব, আশা কৰোঁ আপোনালোকেও মোৰ নিচিনা ভাল পাব। তেনেহ'লে আজি মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তো লাইকটো কৰিবই আৰু এটা ধুনীয়া কমেণ্ট এটাও দিব কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, তেতিয়াহে ন'টিফিকেশ্যনবোৰ পাব। কিন্তু তেনেহ'লে আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এণ্ডিংটো অলপ বেলেগ ধৰণে দিলোঁ আজি, জনাবচোন কেনেকুৱা